মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাৰতবৰ্ষৰ ভূগোল নামৰ পাঠটিৰ দ্বিতীয় খণ্ডটিলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। ইয়াৰ প্ৰথম খণ্ডটোত আমি ভাৰতবৰ্ষৰ পৰিচয়, ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি পঢ়িম ভাৰতবৰ্ষৰ ভূ-প্ৰকৃতি আৰু ইয়াৰ বিভাগসমূহৰ বিষয়ে। ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ 4টা ভূ-প্ৰাকৃতিক ভাগত ভগাব পাৰি। সেইকেইটা হৈছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূল অঞ্চল। ইয়াৰ উপৰিও বংগোপসাগৰ আৰু আৰৱ সাগৰত থকা ভাৰতবৰ্ষৰ অন্তৰ্গত দ্বীপসমূহক বেলেগ ভূ-প্ৰাকৃতিক গোট হিচাপে বিবেচনা কৰিব পাৰি। এতিয়া আহাচোন আমি ইয়াৰ ভূ-প্ৰাকৃতিক ভাগকেইটাৰ বিষয়ে এটা এটাকৈ আলোচনা কৰোঁ। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত হৈছে হিমালয় পৰ্বত। হিমালয় পৰ্বতমালা ভাৰতৰ বাহিৰেও নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে। ভাৰতবৰ্ষৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। এই পৰ্বতমালা কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। 5 লাখ বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰি থকা হিমালয়ৰ এই পাৰ্বত্য অঞ্চলটো প্ৰায় 2500 কিলোমিটাৰ দীঘল আৰু প্ৰায় 240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্ত বহল। সাগৰ পৃষ্ঠৰ পৰা এই অঞ্চলটোৰ উচ্চতা হৈছে 8000 মিটাৰৰো অধিক। হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগতে সৃষ্টি হোৱা বুলি ভূবিজ্ঞানীসকলে ঠাৱৰ কৰিছে। বৰ্তমান যি অঞ্চলত হিমালয় পৰ্বতমালা আছে, বহু নিযুত বছৰ আগতে সেই ঠাইত এখন সাগৰ আছিল আৰু এই সাগৰখনক তেথিছ সাগৰ বুলি কোৱা হৈছিল। এই তেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণ দিশত দুটা ভূখণ্ড আছিল। উত্তৰ দিশৰ ভূখণ্ডটোক আংগাৰা লেণ্ড আৰু দক্ষিণ দিশৰ ভূখণ্ডটোক গণ্ডৱানা লেণ্ড বুলি কোৱা হৈছিল। এই দুই ভূখণ্ডৰ পৰা গেদ আহি তেথিছ সাগৰত জমা হৈছিল। কালক্ৰমত দুটা ভূখণ্ডই ক্ৰমে ওচৰ চাপি আহে, অৰ্থাৎ উত্তৰৰ ভূখণ্ডই দক্ষিণলৈ আৰু দক্ষিণৰ ভূখণ্ডই উত্তৰলৈ গতি কৰিবলৈ ধৰে। এইদৰে গতি কৰাৰ ফলত মাজৰ তেথিছ সাগৰত জমা হোৱা গেদবোৰ চেপা খাই ওপৰলৈ উঠি আহে আৰু পিছত কঠিন হৈ পৰ্বতৰ আকৃতি লয়। চেপা খাই ওপৰলৈ উঠি অহা গেদবোৰে ঢৌৰ আকাৰ লৈ ভংগীত পৰ্বতশ্ৰেণীৰ সৃষ্টি কৰে আৰু সেইবাবেই হিমালয় পৰ্বতশ্ৰেণীক ভংগীল পৰ্বত বুলি কোৱা হয়। কিন্তু হিমালয় পৰ্বতশ্ৰেণী একেবাৰতে সৃষ্টি হোৱা নাই। প্ৰায় 7 নিযুত বছৰ ধৰি চলা গঠন প্ৰক্ৰিয়াৰ অন্ততহে হিমালয় পৰ্বতে বৰ্তমানৰ আকাৰ, আকৃতি আৰু উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতু হিমালয় পৰ্বতশ্ৰেণী ক্ষয়প্ৰাপ্ত কোমল শিলেৰে গঠিত, সেয়ে ইয়াৰ পৰা ওলোৱা নদ-নদীসমূহে অধিক পৰিমাণে গেদ কঢ়িয়াই আনে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থকাৰ বাবে তাৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয় আৰু এনে তুষাৰ নৈৰ পৰাই হিমালয়ৰ পৰা ওলোৱা আন নদ-নদীবিলাকে পানী লাভ কৰে। হিমালয় পৰ্বতমালাক 3টা শাৰীত বিভক্ত কৰিব পাৰি। সেইকেইটা হৈছে উচ্চ হিমালয়, মধ্য হিমালয় আৰু শিবালিকা বা বহি হিমালয়। উচ্চ হিমালয় শ্ৰেণীটো একেবাৰে উত্তৰ অংশত পূবা-পশ্চিমাকৈ বিস্তৃত। বৰফেৰে আবৃত এই পৰ্বতশ্ৰেণীৰ উচ্চতা গড়ে প্ৰায় 6000 মিটাৰ। ই থিয় যদিও উত্তৰলৈ ইয়াৰ ঢাল ক্ৰমে কমি আহি চীন দেশৰ তিব্বত মালভূমিৰ লগ লাগিছেহি। উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পৰ্বতশ্ৰেণীটোৱেই হৈছে মধ্য হিমালয়। ইয়াৰ উচ্চতা হৈছে 4000 মিটাৰ। ই বহলে 60ৰ পৰা 80 কিলোমিটাৰ। আৰু মধ্য হিমালয় পৰ্বতশ্ৰেণীৰ দক্ষিণলৈ লগতে লাগি আছে বহি হিমালয়। এই পৰ্বতশ্ৰেণী তুলনামূলকভাৱে চাপৰ আৰু ইয়াৰ উচ্চতা প্ৰায় 1000 মিটাৰ। বহিৰ হিমালয় পাৰ্বত্য শ্ৰেণীটো দক্ষিণলৈ ক্ৰমে চাপৰ হৈ গংগা ব্ৰহ্মপুত্ৰ সমভূমিৰ লগত মিলিত হৈছে। এই অঞ্চলটো 15 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰ পৰ্যন্ত বহল হয়।
বহি হিমালয় শিবালিকা বুলিও কোৱা যায়। উত্তৰ পূব ভাৰতৰ পাৰ্বত্য অঞ্চলটো হিমালয় পৰ্বতমালাৰ লগতে সংলগ্ন হৈ আছে। সেয়েহে এই পাৰ্বত্য অঞ্চলটো হিমালয় পাৰ্বত্য অঞ্চলৰ লগতে সামৰি ল'ব পৰা যায়। এতিয়া জানো আহা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৰ বিষয়ে। উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ যি বিশাল সমভূমি অঞ্চল আছে সেইটোৱে হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে বিস্তৃত হৈ আছে। এই অঞ্চলটোৰ দৈৰ্ঘ্য প্ৰায় 2400 কিলোমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে 240 কিলোমিটাৰৰ পৰা 320 কিলোমিটাৰ পৰ্যন্ত। আৰু ব্ৰহ্মপুত্ৰ সমভূমিত ইয়াৰ প্ৰস্থ হৈছে মাত্ৰ 80 কিলোমিটাৰ। এই সমভূমি অঞ্চলটোক সিন্ধু গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল বুলি জনা যায়। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে। উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো মুঠতে 5খন সৰু বৰ সমভূমিৰে সৃষ্টি হৈছে। সেই সমভূমিকেইখন হৈছে পশ্চিম সমভূমি, পঞ্জাৱ হাৰিয়ানা সমভূমি, গংগা সমভূমি, উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি। শতদ্ৰু, বিপাশা আৰু ৰাবি নদীয়ে গঠন কৰা সমভূমিয়ে হৈছে পঞ্জাৱ হাৰিয়ানা সমভূমি। আনহাতে গংগা আৰু যমুনা নদীয়ে সৃষ্টি কৰা উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগৰ সমতল ভূমিক লৈ গংগা সমভূমি অঞ্চলটো গঠিত হৈছে। হিমালয়ৰ পৰা নামি অহা নদ নদীয়ে উত্তৰ বংগৰ সমভূমি সৃষ্টি কৰিছে আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে পলস জমা কৰি অসমৰ ব্ৰহ্মপুত্ৰ সমতল ভূমি গঠন কৰিছে। গতিকে আমি গম পালোঁ যে সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ নৈয়ে আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে। সিন্ধু নদীৰ উপনৈ বিশেষকৈ শতদ্ৰু, বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ পঞ্জাৱ আৰু হাৰিয়ানাৰ পূব অংশত জমা হৈ সাৰুৱা সমতল ভূমি গঠিত হৈছে। এই সমতল ভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটিবোৰ সাৰুৱা বাবে ইয়াত জনবসতি ঘন হয়। তাৰোপৰি হিমালয়ৰ পৰা উৎপত্তি হোৱা গংগা নদী আৰু ইয়াৰ উপনৈসমূহে এক বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে। গংগা নদী উচ্চ হিমালয়ৰ গংগোত্ৰী নামৰ হিমবাহৰ পৰা ওলাই আহিছে আৰু ই উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগৰ মাজেৰে বৈ গৈ বাংলাদেশ পাইছে আৰু অৱশেষত ই বংগোপসাগৰত মিলিত হৈছেগৈ। গংগা আৰু ইয়াৰ অসংখ্য উপনৈয়ে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি, বোকা জমা কৰি গংগা সমতল ভূমিৰ সৃষ্টি কৰিছে। এই সমভূমি সাৰুৱা আৰু ইয়াত যাতায়াত ব্যৱস্থা উন্নত হোৱাৰ কাৰণে এই অঞ্চলত জনবসতি অতি ঘন। আনহাতে ব্ৰহ্মপুত্ৰ ইয়াৰ উপনৈসমূহৰ সৈতে মিলিত হৈ অসমৰ ব্ৰহ্মপুত্ৰ সমতল ভূমি গঠন কৰিছে। চীনৰ তিব্বত মালভূমিত থকা চেমা ইউংডুং নামৰ হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। চীন দেশৰ পৰা এই নদী অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্যৰ মাজেৰে বৈ আহি বাংলাদেশত প্ৰৱেশ কৰিছে। তাৰ পিছত ই গংগাৰ লগ লাগি বংগোপসাগৰত পৰিছেগৈ। অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য হৈছে 700 কিলোমিটাৰ। এই 700 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা ভালেমান উপনৈ আহি ইয়াত লগ লাগিছেহি। ইয়াৰ উত্তৰ পাৰৰ উপনৈবোৰ হৈছে সোৱণশিৰি, জীয়া ভৰালী, ধনশিৰি, পুঠিমাৰী, পাগলাদিয়া, মানাহ, চম্পাৱতী আদি। দক্ষিণ পাৰৰ উপনৈ হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ, ধনশ্ৰী, কপিলী আৰু কৃষ্ণই। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে কঢ়িয়াই অনা শিল, বালি, বোকা, গেদ আদি জমা হৈ ব্ৰহ্মপুত্ৰ সমতল ভূমিৰ সৃষ্টি হৈছে। এই গড়ে প্ৰায় 80 কিলোমিটাৰ প্ৰস্থৰ এই সমভূমি উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ ঢাল খোৱা। এই অঞ্চলটোৰ মাটি পলসুৱা বাবে ইয়াত উৎকৃষ্ট খেতি বাতি হয় আৰু সেয়ে ইয়াত জনবসতি ঘন হয়। কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হোৱা বানপানীয়ে এই অঞ্চলৰ যথেষ্ট
ক্ষতি সাধন কৰে। উত্তৰ ভাৰতৰ পলসুৱা যিটো সমভূমি অঞ্চল আছে তাৰ ঠিক পশ্চিম অংশত ৰাজস্থানৰ শুকান সমভূমি অঞ্চলটো গঠিত আৰু এই অঞ্চলটোৱে হৈছে থৰ মৰুভূমি। ইয়াৰ অধিকাংশ ঠাই শুকান আৰু বালিময় হয়। ভাৰতবৰ্ষৰ তৃতীয়টো ভূ-প্ৰাকৃতিক বিভাগ হৈছে দাক্ষিণাত্য মালভূমি অঞ্চল। এই দাক্ষিণাত্য মালভূমি অঞ্চলটো উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে। ইয়াৰ আকৃতি ত্ৰিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। বিন্ধা, সাতপুৰা, মহাদেৱ আৰু মহাকাল এই পৰ্বতকেইখনে এই মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। দাক্ষিণাত্য মালভূমিৰ উত্তৰ অংশত মালৱা মালভূমি আৰু ছোটনাগপুৰ মালভূমি অৱস্থিত। এই অংশটোৰ বিস্তৃতি যথেষ্ট কম, কিন্তু দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ। ই সাতপুৰা, মহাদেৱ, মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত হৈ আছে। দক্ষিণৰ মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিম ঘাট পৰ্বত আৰু পূব সীমাত আছে পূৰ্ব ঘাট পৰ্বত। দাক্ষিণাত্য মালভূমি পশ্চিম ঘাট পৰ্বতৰ ফালে ওখ আৰু পূৰ্ব ঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলীয়া। সেয়েহে এই অঞ্চলত থকা প্ৰায় আটাইবোৰ নদীয়ে পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। আৰু এই নদীবিলাকৰ ভিতৰত আছে মহানদী, গোদাবৰী, কৃষ্ণা, পেনাৰ আৰু কাবেৰী। এই নদীকেইখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। আনহাতে বিন্ধা আৰু সাতপুৰা পৰ্বতৰ মাজৰ যিটো অঞ্চল, সেই অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ ঢাল খোৱা। সেয়েহে এই অঞ্চলত থকা দুখন নৈ পশ্চিমলৈ বৈ গৈ কামবে উপসাগৰত মিলিত হৈছে আৰু সেই নৈ দুখন হৈছে নৰ্মদা আৰু তাপ্তি নদী। ভাৰতবৰ্ষৰ চতুৰ্থটো ভূ-প্ৰাকৃতিক বিভাগ হৈছে উপকূল অঞ্চল। দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। ভাৰতৰ এই উপকূলীয় অঞ্চলটো দীঘল আৰু ঠেক সমতল অঞ্চল হয়। এই উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুভাগত ভাগ কৰিব পাৰি। পূব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূৰ্ব ঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত হৈ আছে আৰু প্ৰায় 1100 কিলোমিটাৰ দীঘল। এই উপকূল অঞ্চলটো গড়ে 120 কিলোমিটাৰ বহল। পূব উপকূল অঞ্চলটো পশ্চিম উপকূল অঞ্চলতকৈ বেছি বহল আৰু এই উপকূল অঞ্চলতেই চিল্কা, কোলাৰ আৰু পলিকট নামৰ তিনিটা হ্ৰদ আছে। এই পূব উপকূল অঞ্চলটো উত্তৰ চৰকাৰ উপকূল আৰু কৰমণ্ডল উপকূল নামে দুটা ভাগত ভাগ কৰা হৈছে। কৃষ্ণা নদীৰ মোহনাৰ পৰা গংগা নদীৰ মোহনালৈকে এই অংশটোক উত্তৰ চৰকাৰ উপকূল আৰু কৃষ্ণা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত দক্ষিণৰ অংশটোক কৰমণ্ডল উপকূল বুলি জনা যায়। পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিম ঘাট পৰ্বতৰ মাজত অৱস্থিত। ই উত্তৰে কামবে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈকে বিস্তৃত হৈ আছে আৰু এই অঞ্চলটো দীঘল যদিও কিন্তু ঠেক। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 1500 কিলোমিটাৰ আৰু প্ৰস্থ হৈছে 10 কিলোমিটাৰৰ পৰা 15 কিলোমিটাৰৰ ভিতৰত। এই পূব উপকূলটো দুটা ভাগত ভাগ কৰা হৈছে। কামবে উপসাগৰ আৰু গোৱাৰ মাজৰ অংশটোক নামাকৰণ কৰা হৈছে কংকণ উপকূল হিচাপে আৰু গোৱাৰ পৰা কুমাৰিকালৈকে দক্ষিণৰ অংশটোক মালৱাৰ উপকূল নামে নামাকৰণ কৰা হৈছে। এই চাৰিটাই হৈছে ভাৰতবৰ্ষৰ প্ৰধান ভূ-প্ৰাকৃতিক বিভাগ, কিন্তু ইয়াৰ উপৰিও ভাৰতীয় যিবোৰ দ্বীপ আছে সেই দ্বীপসমূহক এটা সুকীয়া ভাগ হিচাপে ধৰিব পাৰি। ভাৰতৰ দ্বীপসমূহক দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত কৰা হৈছে। এটা লাক্ষাদ্বীপপুঞ্জ আৰু আনটো হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ। এই দুটা দ্বীপপুঞ্জই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শাসিত অঞ্চল আৰু লাক্ষাদ্বীপপুঞ্জ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হৈছে ক্ৰমে কাৱাৰাত্ৰি আৰু পৰ্ট ব্লেয়াৰ। লাক্ষাদ্বীপ আৰৱ সাগৰত অৱস্থিত আৰু ই প্ৰধানত তিনিটা দ্বীপেৰে গঠিত। আনহাতে আন্দামান নিকোবৰ দ্বীপপুঞ্জ সৰু বৰ কেইবাটাও দ্বীপেৰে গঠিত হৈছে
আৰু ই বংগোপসাগৰত অৱস্থিত। সাগৰৰ মাজত অৱস্থিত হোৱা বাবে এই দুয়োটা দ্বীপপুঞ্জৰে ভূ-প্ৰাকৃতিক, জলবায়ু, উদ্ভিদ, জনজীৱন সকলো ক্ষেত্ৰতে পাৰ্থক্য দেখিবলৈ পোৱা যায়। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক বিভাগকেইটাৰ বিষয়ে কিছু আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টি চাই তোমালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।